এই ঘৰ চৰকাৰ প্ৰশাসনৰ সহযোগত এখন ফুলনি কৰি থৈ যাম, এইটো গ্যাৰাণ্টি দিছো। আৰু এখন ঠাইৰ নাম জুবিন নগৰ কৰি থৈ যাম। জুবিন নগৰ যেনেকৈ জুবিন ক্ষেত্ৰলৈ যায় জুবিন নগৰ হ'ব এখন। যিমান কেইখন ঘৰ বনাম জুবিন নগৰ 1, জুবিন নগৰ 2, জুবিন নগৰ 3। আৰু যদি মোৰ এই বাৰ্তাটো চাই আছে সকলোৱে গৰিমা বোলে প্ৰেৰণ কৰিব, তেওঁ ফিটা কাটিবলৈ আহিব লাগিব। জুবিন দাৰ নামত ঘৰ বনোৱা নাই, গাঁও বনাইছো, একদম স্পষ্ট কথা। জুবিন দা কেনেকৈ জীয়াই ৰাখিছো, জয় জুবিন দা কৈ ৰাখিছো। জুবিন দা সকলোৰে আৱেগ, চৰকাৰে হওক কিবাই হওক সকলোৰে আৱেগ। জুবিন দাক জয় জুবিন দা কৈ থাকিলে নহব। জুবিন যুগৰ সৃষ্টি ইয়াত কৰিছো আমি। ইয়াত প্ৰকৃত জুবিন যুগৰ সৃষ্টি হৈছে। কোনোবাই নিজৰ হাজিৰা বাদ দি ইয়াত কাম কৰিবলৈ আহিছে, শ্ৰমদান কৰিছে, পইচা দিব পৰা নাই। কোনোবাই বাঁহ দিছে, কোনোবাই টিং দিছে, কোনোবাই বিচনা দিছে, নিজৰ পইচা এটা হেনো ড্ৰাইভাৰ এজন চালক এজনে 10 টকী কইন্স 10 টকী 20 টকী 100 টকী 3000 টকা দি গৈছে। ভিডিঅ'বিলাক আছে চাব। প্ৰকৃত জুবিন যুগৰ সৃষ্টি ইয়াত হৈছে। মই পুনৰবাৰ কৈছো জয় জুবিন দাক কৈ থাকিলে নহব। জুবিন দাক জয়ী কৰি ৰাখিবলৈ চেষ্টা কৰক, তেতিয়াহে জুবিন যুগৰ সৃষ্টি হ'ব। মনত ৰাখিব। ইয়াত লেবাৰে যদি ফেন পোৱা নাই, মৌ পোৱা নাই, সিহঁতি যদি খোৱা নাই